নমস্কাৰ বন্ধুসকল, টিপটপ অসমলৈ মই নিৰ্মল ৰয় আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক এইটো ভিডিঅ'ত জনাম ৱাইফাইৰ বিষয়ে। আপোনালোকে ৱাইফাই ইউজ নকৰিব। হয়, মই ঠিকেই কৈছোঁ, আপোনালোকে পাৰা পৰ্যন্ত আপোনালোকে ৱাইফাই ইউজ নকৰিব। কাৰণ আপুনি জানেনে, আপুনি যদি যিটো ৱাইফাই ইউজ কৰি আছে আপোনাৰ গোটেই ডাটাখিনি আপোনাৰ ৱাইফাইত যিজন অনাৰ হয় তেখেতে পাই আছে। হয়, যেনে তোমাৰ ফেচবুক পাছৱৰ্ড, জিমেইল পাছৱৰ্ড, যিবিলাক পাছৱৰ্ড আপোনাৰ ছেভ হয় মোবাইলত, সেইবিলাক সকলো পাছৱৰ্ড যিজন অনাৰ থাকে, পাব্লিক যিবিলাক ৱাইফাই আছে সেইবিলাকৰ অনাৰে পায়। হয়, এইটো কাৰণে এইবিলাক হেক হৈ থাকে। আৰু ইয়াৰ দ্বাৰা মানে HTTP বৰ্তমান ফেচবুক HTTPS হৈ গ'ল। HTTPৰ ফুল মিনিং হ'ল হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰট'কল। বৰ্তমান HTTPSটো বেছি চিকিউৰ হয়, কাৰণ ইয়াতে হঠাৎ হেক কৰিব নোৱাৰে। আৰু HTTPটো হ'ল ইজি, অতি সহজে হেক কৰিব পাৰে। আৰু যদি আপোনালোকৰ বা ফ্ৰেণ্ডৰ কোনোবা লৈ থাকে ৱাইফাই, তেতিয়াহ'লে কোনো কথা নাই, কাৰণ যিহেতু মোবাইলৰ পৰা হয়। আৰু কাৰণ ৱাইফাইটো হয় এটা কেবুলৰ দ্বাৰাই ৱাইফাইটো চলি থাকে, য'ত প্ৰথমতে মালিকজনে পাব, মানে অনাৰজনে পাব। তাৰপিছত আপুনি পাব, আপোনাৰ পাছৱৰ্ড খুজিব, পাছৱৰ্ড দিব লাগিব, তাৰপিছতহে আপুনি আপোনাৰ ব্ৰাউজিং কৰিব পাৰিব। কিন্তু যিটো আমি মোবাইলৰ ডাটাৰে কৰোঁ, সেইটো আপুনি নিজে কৰিব, এয়াৰটেল বা জিঅ' নিজে কৰিব, যিকোনো চিম নিজে কৰিব। আৰু সেই তথ্যখিনি খালি মাত্ৰ চিমৰ মানুহকেইজনৰ হাততহে যায়, মানে অনাৰৰ হাতত যায়। চিমৰ যিকেইটা মানুহ আছে অফিচত সেইকেইটা হাততহে যায়। তো মই এইটো ভিডিঅ'ত মই এইখিনিয়ে জনাওঁ যে আপোনালোকে পাৰা পৰ্যন্ত পাব্লিক ৱাইফাই ইউজ নকৰিব। কাৰণ আপোনালোকে যোনে ফেচবুক ইউজ কৰে, তো এইবিলাকৰ পাছৱৰ্ডটো বহুত চিকিউৰ হয়। তো এইবিলাক মিছ ইউজ কৰিব পাৰে আপোনাৰ একাউণ্ট হেক কৰি, কাৰণ গোটেইবিলাক এটা পেকেজ হৈ উঠে আৰু এটা ছাৰ্ভাৰত পৰিণত হয়। তো এইখিনি আজিলৈ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম, বন্দে মাতৰম।